অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? উত্তৰ 916 কিলোমিটাৰ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। অসমৰ সংবিধানটো প্ৰথম প্ৰকাশ কেতিয়া হৈছিল? উত্তৰ 1909 চনত। অসমৰ মুঠ জিলা কেইখন? 35খন। অসমৰ নাটক কীৰ্তি কাক কয়? শ্ৰীমন্ত শংকৰদেৱক। অসমৰ মুঠ কেইটা তেল শোধনাগাৰ আছে? উত্তৰ 4টা। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ যোৰহাট। ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? উত্তৰ গংগা। অসমৰ মুঠ কিমান ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ 7খন। লাষ্ট কুৱেশ্যন, অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ। ধন্যবাদ ৰাইজ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ।